আৰু কলা কৰি দিছে মোৰ অৱস্থাচোন আৰু কলা কৰি দিছে সেইকাৰণে মানে ইমান পেপেৰ নোৱাৰো ৰ'দত বহুত ৰ'দ নহ'লে কাইলৈ পূজা হ'ব নহয় কাইলৈ পূজাত ছোৱালী হৈয়ে নাযাব ঠিকান নাই ছোৱালী চাব লাগিবতো সেইকাৰণে কলা হ'লে নহ'ব আজি নমস্কাৰ বন্ধুসকল পুনৰ স্বাগত আছে অন্য আপোনালোকে চাইছে ভাইৰেল হবিন আছো বন্ধুসকল আজি মই আছো অৰুণাচল আমাৰ ঘৰৰ পৰা প্ৰায় একদম ওচৰতে আছে অৰুণাচল বন্ধুসকল আজি মানে অৰুণাচলৰ মানে পূজাৰ কি ধৰণৰ আয়োজন চলিছে কি ধৰণৰ পূজা পৰিস্থিতি বৰ্তমান হৈ আছে অৰুণাচল মানে কি হ'ল আপোনাৰ অৰুণাচল বৰ্ডাৰ সোমাই আপোনালোকে প্ৰথমতে পায় মহাদেৱপুৰ টাউন তাত এতিয়া বৰ্তমান মানে কি ধৰণে পূজাৰ আয়োজন চলিছে কি হৈ আছে তাত আপোনালোকে দেখাবলৈ মই গৈ আছো মোৰ ভাইটি বলক তো মানে আজি ভিডিঅ'ৰ পৰা ধামাকা হ'ব লাগিছে ভিডিঅ'টো চাই থাকক ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপুনি নাপাহৰিব ঠিক আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আজি ভিডিঅ'টো পৰা খোৱাৰ পৰা আৰম্ভ মানে হ'বলৈ হৈছে কাৰণ কেলৈ এতিয়া আমি তাইক খাবলৈ গুচি আহিলোঁ খাই মেলি তাৰপিছত আপোনালোকক মানে বৰ্তমান অৰুণাচলৰ পূজাৰ কি ধৰণৰ আয়োজন চলি আছে এইবিলাক সম্পূৰ্ণ দেখাই যাম আপোনালোকে চাই থাকক বৰ্তমান আমি খাই আৰু বৰ্তমান আমাৰ এতিয়া খোৱা বোৱা সম্পূৰ্ণ খোৱাৰ পাছত আমি এতিয়া যাব লৈছোঁ পূজাৰ মণ্ডপ ওচৰলৈ আৰু পূজাৰ মণ্ডপ ওচৰলৈ আমি যাবৰ আমি এইফালৰ পৰা এণ্ট্ৰি কৰিব লাগিব ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা চব বন্ধুসকল কাইলৈ পূজা আছে আৰু সেইবাবে চব মানুহে এনেধৰণে ইয়াতে এতিয়া দোকান পোহাৰ তেওঁলোকৰ নিজৰ দোকানত তেওঁলোকে বনাই আছে আৰু বাকী মানে কি প্ৰায়ভাগ দোকান ইয়াতে বনাই মেলি এতিয়াৰ পৰা বস্তু বিকি আছে যেনেকৈ আপোনালোকে এইখন দেখিব পাইছে যেনেকৈ আপোনালোকে আগত দেখিছে এইবিলাক দোকান মানে এনেকৈ বনাই মেলি চবেই ৰেডি কৰি থৈছে কিন্তু প্ৰায়ভাগে এতিয়ালৈকে দোকান পোহাৰ বনাই আছে কাৰণ কেলৈ পূজাটো আছে অহা কালিলৈ তো তাৰবাবে কালি মানে পুৰা ধামাকা হ'ব আৰু মই গম পাইছোঁ কালি পুৰা ধামাকা হ'ব আমি মানে পুৰা ধামাকা ভিডিঅ' কৰিম আপোনালোকে চাব যদি ভাল পায় তেনেকৈ আপোনালোকে ইটো কৰিবলৈ কেইটা আপোনালোকে গম পাইছে তো চাওক ইটো কালি ছোৱালী জোকাৰিব লাগিব পিষ্টল আহি গ'ল তোমাৰ পিষ্টল নল'লে ভাবিছো বোলে এইবিলাক মানে অকল খাম বুলি ভাবিছো অকল খাবা তাৰমানে অকল খাম ভালে হ'ব দিয়া আৰু এইফালে পুৰা সকলো মানুহবিলাক মানে এনেকৈ ইয়াত দোকান পোহাৰবিলাক সকলোৱে ৰেডি কৰি আছে আজি মানে ৰ'দত এনেকুৱা টিকা ফটা ৰ'দ নহয় চেহেৰা কলা কৰি দিয়া আছোঁ ইয়াত ঘাম চক এইবিলাক চব মুখৰ চেহেৰাতে ঘাম দেখিছে এনেকুৱা টিকা ফটা ৰ'দ তাৰমানে আজি আৰু বৰ্তমান মই আহিলোঁ এখন দোকানত আৰু দেখিলোঁ মস্ত ডাঙৰ পুতলা তিনিটামান ওলমাই থোৱা আছে তাৰে এটাৰ দাম সুধিলেও সি কৈছে বোলে প্ৰায় 4,000 টকা তেতিয়া মোৰ জেগাতে মাথা নষ্ট হৈ গৈছে আৰু দোকানটোক কৈছোঁ আৰে ভাই ভালেই গাৰ্লফ্ৰেণ্ড নাই যিবিলাকৰ গাৰ্লফ্ৰেণ্ড আছে যদি এইটো খুজি দিয়ে এইটো মাথা নষ্ট হৈ যাব তাৰ মোৰতো গোটেই 5 দিন পূজা চাবলৈ মাত্ৰ 1,000 টকা লাগে বা 2,000 টকা লাগে যদি পুতলা যদি কাৰোবাক গিফ্ট দিম মই উৰি যামচোন আৰু দাম শুনি মাথা মোৰ নষ্ট সেইবাবে বাইক চাইক লৈ মেলি পলাবলৈ ওলালোঁ বলো অৰুণাচলৰ পৰা ওলাই যাওঁগৈ আৰু নহ'ব ইয়াতে আমাৰ কাম লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব টাটা বাবে আপোনালোক পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ মই আহিছোঁ ভাইৰেল হবি নাই এই ৰ'দডালে এনেকুৱা টিকা ফাটা ৰ'দ দিছে নহয় মানে মোক এনেই কলা মানে আৰু কলা কৰি দিছেচোন মোৰ অৱস্থাচোন আৰু কলা কৰি দিছে সেইকাৰণে মানে ইমান পেপেৰ নোৱাৰো ৰ'দত বহুত ৰ'দ নহ'লে কাইলৈ পূজা হ'ব নহয় কাইলৈ পূজাত ছোৱালী হৈয়ে নাযাব কাইলৈ ইয়াতে কিমান ছোৱালী আহিব ঠিকান নাই ছোৱালী চাব লাগিবতো সেইকাৰণে কলা হ'লে নহ'ব আজি কাইলৈ কলা সেই পুতলাটো মোৰ চেনেল মোৰ এইটো কি কয় মোৰ ইনষ্টাগ্ৰামত মেছেজ এটা দি দিব আছে মিষ্টাৰ ভাগ্যজিৎ টাটা বাই বাই দেই হ'ব দে বাই বাই দেই